মানে বেলেগৰ মানে ফুড হয় হয় এইফালে মনীষা আছে খাবলৈ ৰৈ আছো এইটো কথাই দিওঁ লাগে আমাক জলদি লাগে নহ'লে ধৰ্ণা হৈ যাব ইয়াতে জলদি মানসক দোকানী পিটিব আৰু নমস্কাৰ বন্ধুসকল মই ইব্ৰাজ আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো ভিডিঅ'লৈ বহুত বছৰৰ পাছত মই ভিডিঅ' বনাব গৈ আছোঁ মোৰ দেন 1 বছৰতকৈ বেছি হৈ গ'ল মই ভিডিঅ' নিদিয়া মই আগতে যিহেতু নিজৰ ভাল লগা মুহূৰ্তবোৰ ধৰি ৰাখিবৰ কাৰণে কিছুমান ভিডিঅ' বনাইছিলোঁ 2014 চনৰ পৰাই মই কিছু ভিডিঅ' সৰু সৰুকৈ দিবলৈ চেষ্টা কৰিছোঁ তো আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ ৰুমৰ পৰা আৰু আজি মই গৈ আছোঁ মানস আৰু মনীষাৰ ৰুমত আৰু তাতে এজন বিশেষ ব্যক্তিকো আমি লগ পাম তো ভিডিঅ'টো মোৰ ৰুমৰ পৰা আৰম্ভ কৰিছোঁ বলক এখন পুৰণা বসন্তী ইয়াকে লৈ যাওঁ মনীষা ক'ত গ'লি এয়া মানস আহি পালে মনীষা বোলে চাহ বনাই আছে আৰু এয়া আমাৰ বিশেষ ফুড ব্লগাৰ অসমৰ মৰমৰ আৰু অতিথি আৰু আজি আমাৰ বিশেষ ৰান্ধনি আপোনালোকে চবে দেখি থাকে বেলেগৰ খানাবোৰ মানে দুৰ্বল টেষ্ট কৰি পেলাই কয় ক'ত কেনেকুৱা হয় আজি আমি কম আজি দুৰ্বল বনাব এয়া মেয়া মনীষাই চাহ একাপ আনি দিছে সুন্দৰকৈ আৰু এয়া ব্ৰেড এণ্ড বাটাৰ এতিয়া আমি বজাৰলৈ ওলাই আহিলোঁ মিজা প্লাবোৰ ৰেডি কৰিবলৈ ধ্ৰুৱৰ মাংসৰ আঞ্জাৰ বাবে এয়া আমি দৈ ল'লোঁ দৈ লৈ যাওঁ দাদা ইয়াৰ মাংস হ'ব নেকি এই আদা নহৰু আৰু মছলা কিবা কিবি লৈ ল'লোঁ অলপ ৰুমত আহি পালোঁ এতিয়া কামবোৰ আৰম্ভ মানসক দোকানী পিটিব আৰু বেলেগৰ গাহৰি লৈ আনিছে দিয়ক বেয়া চেয়া নহ'ব ৰ'ব কি বেলেগৰ বস্তু লৈ গৈছা যে ইফালে হয় নে ইফালে হয় ন এইটো ইয়াত ভাঙি থাকিব আকৌ তলত দিবলৈ ন এইখন কি কটাৰী হয় নাগা কটাৰী নেকি চবতকৈ মেইন বস্তু বিলাহী মাৰ্কেটত জুই চাই যাম তো বিলাহী সৰু দুটা বিচাৰি আনিছে বস্তুবোৰ ৰেডি হৈ গৈছে ইফালে মাংস চিকেন আছে আৰু ইফালে গাহৰি আছে আৰু ইফালে আলু পিঁয়াজ নহৰু বিলাহী সৰু দুটা ৰেডি কৰি ৰাখিছে আৰু এয়া আমাৰ ধ্ৰুৱ ৰেডি হৈ গৈছে পূৰা ৰান্ধনি এতিয়া আমি খাবলৈ আৰু ৰৈ আছোঁ সোনকালে বনাই খুৱাব চাই থাকক আৰু ইফালে মনীষা আছে খাবলৈ ৰৈ আছো মনীষা এয়া ধ্ৰুৱই প্ৰথমতে গাহৰিবোৰ বনাব আৰম্ভ কৰিছে আৰু পূৰা মনোযোগেৰে বনাই আছে কিন্তু জলকীয়া ন জলকীয়া
গাহৰি হৈ আছে ইফালে আৰু কিমান সময় লাগিব 5 মিনিট অ'কে 5 মিনিটত ৰেডি হৈ যাব বেম্বু শ্বুট দি দিব ইয়াতে বেম্বু শ্বুট এতিয়া চিকেন বনাব এই চিকেনৰ কাৰণে চব মিলাই পেলাই ৰেডি এইটো গাহৰি চাওক বেম্বু শ্বুটৰ কাৰণে ইমান ধুনীয়া গোন্ধ আহিছে নহয় কেনে খাব মন গৈছেনে হয় নেকি ভাল পোৱা গাহৰি দিয়া বনাই আছে আজি অসমৰ বিখ্যাত ফুড ব্লগাৰ আৰু অসমৰ মৰমৰ ফুড ব্লগাৰ বিখ্যাত হয় আমাৰ কাৰণে মৰম পৰে বহুত তো ধ্ৰুৱই বনাই আছে গাহৰি হিচাপ চলি আছে ইফালে চিকেন বনি আছে আৰু ইফালে গাহৰিটো অলমষ্ট ৰেডি হৈ গৈছে চিকেন হৈ আছে এই ৰেচিপিটো ক'ৰ পৰা শিকিছিলা বোলে মানে ৰেচিপিটো একজেক্ট ৰেচিপিটো মানে শিকিছিলোঁ ৰণবীৰ ব্ৰাৰ পৰা মানে চেফ হয় এজন বহুত ডাঙৰ চেফ হয় তথাপিতো মানে ইমান প্ৰফেচনেলি বনাব পৰা নাই বাৰু তথাপি চেষ্টা এটা কৰিছোঁ ভাল হৈছে খুব সুন্দৰ হেৰি আহিছে দেখা যাওক দেখাত ভাল লাগিছে চাওঁ কি হয় আৰু যিদিনা হয় হেভি ভাল হৈ যায় যিদিনা বেয়া হয় মানে সেইদিনা লাগে পানী পানী হৈ যায় কিয় চাবা সেই মাতিম ন মানে খাবানে আজি নিশ্চয় খাবলৈ পুৰা কেতিয়া হয় কেতিয়া হয় লাগি আছে হয় নেকি জিভাৰ পানী পৰি গৈছে আমাৰো এতিয়া হয় গাহৰিটো হৈ গৈছে এইটো মই গাহৰি নাখাওঁ চিকেন খাওঁ মজা লাগিছে গাহৰিটো ভাল হ'ব সেইটো ভাত বহাই দিছে অঁ গাহৰিটো ভাল লাগিছে গোন্ধটো ভাল লাগিছে খাওঁ লাগিছে কিন্তু মইতো এইটো খাওঁ ন অঁ মনীষাই ভাতটো বহাই দিছে এইটো হৈ আছে ধুনীয়া গোন্ধ আহিছে ৰেডি হৈ গৈছে অলমষ্ট মনীষা খাব ৰেডি আছা এইফালে চব ৰখি আছে ৰেডি হৈ আছে ৰেডি দুৰ্বল বনাইছে কি ক'বা ৰণী ভোক লাগিছে জল্দি লাগে আমাৰ জল্দি লাগে নহ'লে ধৰ্ণা হৈ যাব ইয়াতে জল্দি সেইদিনাখন আমি দেই মাছৰ চব্জি ডাইৰেক্ট কেৰাহীত লৈ পিনি গৈছিলো কমেণ্ট কিছুমান আহি যে নাপায় বুলি কৈ সেইটো হয় বাৰু দেই সেইটো মোক মায়েও কৈছিলে কিন্তু আমি এই ক্লিপটো মই ইউজ কৰোঁ এতিয়া হৈ গৈছে এই ধুনীয়াকৈ সজাইছে এইবোৰ চাওক ধ্ৰুৱই ধুনীয়াকৈ সজাইছে এতিয়া আমি খাম আৰু ছোৱালী একবাৰ আনি মেলি দিবাহি হা মই নাখাওঁ ইমানখিনি এতিয়া আমি খাই ক'ম ন এতিয়া ধ্ৰুৱই সদায় বেলেগৰ খাই ফিডবেকবোৰ দিয়ে মানে বেলেগৰ মানে ফুডৰ ওপৰত কণ্টেণ্টবোৰ বনাই থাকে ধুনীয়াকৈ খাই দেখায় ৰেষ্টুৰেণ্টবোৰত গৈ তো আমি আজি ধ্ৰুৱই বনোৱা খাই চাম কি কোৱা কেনেকুৱা হ'ব পাৰে আল্টিমেট দেখাততো বহুত ভাল হৈছে গোন্ধতে গম পাই গৈছো ন এনেও কেনেকুৱা হ'ব অ'কে মনীষা কিবা ক'বা দেখিয়ে ভাল লাগিছে চাগে তো খাইতো আৰু ভাল লাগিব চাগে ঠিক আছে গাহৰিটো কেনে পাইছা মজা ন ভাল হৈছে দিয়া চবে ট্ৰাই কৰিছে কেনেকুৱা লাগিছে বঢ়িয়া তুমি কি কোৱা মজা ন ভাল ফিডবেক পাইছা দেই মোৰ ৰেচিপিটো লাগিব চিকেনৰ ৰেচিপিটো আৰু গাহৰিটো বহুত ভাল হৈছে বুলি কৈছে আৰু এইটো চিকেনটো মই ট্ৰাই কৰিলোঁ বহুত ভাল হৈছে এতিয়া মনীষাৰ কাম বাঢ়ি গ'ল এই বহুত বাচন ওলাই গ'ল মনীষাই লাহে মাজিব আৰু ঠিক আছে লাগি থাক মনীষাক অলপ হেল্প কৰি দিছে মানসে অলপ খাই দিছে ৰুমটো ৰণীত যাবগৈ ন বাই ইয়াৰ পাছত আমি চবে অলপ এণ্টাৰটেইনমেণ্টৰ কাৰণে অ' মাই গডটো চাব আহি গ'লোঁ মনীষা ক'ত আহিছা মুভি মানস মুভি চাবা সোমবাৰ ছুটি অলপ ৰেষ্ট আৰাম কৰিব লাগে মেণ্টেল হেল্থৰ প্ৰয়োজন হয় তো মুভি চাব আহিলোঁ আমি যদি ভিডিঅ'টো শেষলৈ চাই আছে তেনেহ'লে ধন্যবাদ আৰু কমেণ্ট ছেকশ্যনত কেনে পাইছে জনাবলৈ নাপাহৰিব বাই